खुलुमबाय बे समाव मोनसे जर'खा खौरां आसाम रायजो बिपिआइ दोलोनि आफादगिरि ललित फेगुनि नुजाथिनायाव गिबि मन्थ्रि आरो बिटिसिनि गाहाय मावफुं सोद्रोमानिसिम बाक्सा जिल्ला बेंगिरिनो गोसोखां बिलाइ गथायदों। बिपिआइ दोलोनि सोमावसारनाय बायदिसिना दाबिनि गेजेरजोंनो गोबां सुबुंफोरा सोरखारनि बायदि आसनिफोरखौ मोनबोदों आरो मोनफ्रोमबो बिथिङाव सोरखारनि मदद मोनबोदों होनना बुंथिदों रायजो बिपिआइनि आफादगिरि ललित फेगुआ। फुंबिलिनि 9 रिंगायाव मुसलपुर दुर्गा मन्दिरनिफ्राय लानानै बाक्सा जिल्ला बेंगिरि मावखुलिसिम हानजा सुरनाय हाबाफारि लायो। लोगोसे गिबि मन्थ्रि आरो बिटिसिनि गाहाय मावफुं सोद्रोमानिसिम बाक्सा जिल्ला बेंगिरिनो गोसोखां बिलाइ गथायनाय हाबाफारि लायो। दिनैनि बे गोसोखां बिलाइ गथायनाय समाव बिपिआइ दोलोनि मददगिरि गासै 4,000 भटार्स रायजोफोरा बाहागो लादों। लोगोसे बिपिआइ दोलोनि गोसोखां बिलाइ गथायनायनि सायाव गोजौ थाखोनि दैदेनगिरिफोरजों सावरायनायनि गेजेरजों राहा लानाय जागोन होनना बुंथिदों होनना मिथिहोदों रायजो बिपिआइ दोलोनि ललित फेगु बिथाङा। আমাৰ লক্ষ্য উদ্দেশ্যটো হৈছে আজিৰ কাৰ্যসূচীটো যে পূৰ্ব ঘোষিত কাৰ্যসূচী তো মূল্যবৃদ্ধিৰ ওপৰত আমাৰ দীঘলীয়া এটা সংগ্ৰাম চলি আছে। তো মূল্যবৃদ্ধি জনসাধাৰণৰ কাৰণে যিটো হৈ থকা মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে কৈছোঁ, নহ'লেও জনসাধাৰণক মূল্যবৃদ্ধিৰ ভাত্তা দিবৰ কাৰণে কৈছোঁ, প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে দুৰ্নীতি আমি ৰোধ কৰিবৰ কাৰণে বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো বৰ্তমান তাৰিখত জব কাৰ্ডক লৈ পেলাই, ৰেচন কাৰ্ডক লৈ পেলাই, অৰুণোদয় আঁচনিক লৈ আৰু কিছু এনেকুৱা কাৰণ আছে যিটো প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আৰু আপোনাৰ যিটো আয় ঘৰ, এই ঘৰক লৈ পেলাই যিখিনি দুৰ্নীতি হৈ আছে সেই দুৰ্নীতিৰ উচিত তদন্ত কৰিবৰ কাৰণে কোৱা হৈছে আৰু উচিত তদন্ত কৰি যিসকল যিটো প্ৰকৃততে দোষী এওঁলোকক শাস্তি দিবৰ কাৰণে কৈছোঁ। এই কিছুমান কাৰণৰ কাৰণে আৰু কিছুমান ৰাস্তা ঘাট যিটো আমাৰ যাতায়াত, শিক্ষা, স্বাস্থ্যৰ কাৰণে এনেকুৱা কিছুমান লোকেল সমস্যাৰ কাৰণে আজি এই শোভাযাত্ৰাটো কৰিছে। যে ভোটাৰ্ছ পাৰ্টীয়ে দুটা অপশ্যন দিছে চৰকাৰক যে হয় মূল্যবৃদ্ধি ৰোধ কৰক, নহ'লে মূল্যবৃদ্ধিৰ ভাত্তা দিয়ক আৰু ইয়াত চলি থকা যিটো গুণ্ডাৰাজ আৰু নেতাৰাজ খতম কৰি ভোটাৰাজ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজি মেমৰেণ্ডাম ছাবমিট কৰা হৈছে মাননীয় মুখ্যমন্ত্ৰীলৈ আৰু মাননীয় আমাৰ যিটো বিটিচিৰ মুখ্য সচিবলৈ। চাওক, কেন্দ্ৰীয় চৰকাৰে ঠগাই আছে মানে একচুৱেলি এই কথাটো মানিব লাগিব, কাৰণ কেন্দ্ৰীয় চৰকাৰক আমাৰ নিজৰ চৰকাৰ বুলি ভাবোঁ, কিন্তু চৰকাৰে আমাক নিজৰ বুলি ভাবা নাই। এইকাৰণে এওঁলোকে মূল্যবৃদ্ধিৰ ভাত্তা এওঁলোকে লয়। তো মূল্যবৃদ্ধি ঘটিবতো এওঁলোকৰ দৰমহা বৃদ্ধি পাব, ভাত্তা বৃদ্ধি পাব, কিন্তু জনসাধাৰণক মূল্যবৃদ্ধিৰ ভাত্তা দিয়াৰ পোষকতা নকৰে। তাৰ কাৰণে সচৰাচৰ আজিলৈকে ঠগবাজি কৰি আছে। 75 বছৰ হ'ল আৰু সহ্য কৰা নহ'ব। আমাৰ মূল দাবী তো আমাৰ নাগৰিক ভাত্তাৰ দাবী হয়। তো আমাৰ আন্দোলন চলি থাকিব, কাৰণ কাৰো পাৰ্মানেণ্ট নহয়। এইখন দেশত এইখন চৰকাৰ তো মানৱতাৰ জয়গুণ গাবই লাগিব। আমি যদি মানৱতাৰ জয়গুণ গাইছোঁ, গতিকে এওঁলোকে নকৰিলেও আমি কৰিম, এই আন্দোলন জাৰি থাকিব। গুৰুত্বটো এনেকুৱা, বিৰোধ কৰাটো এটা আদৰ্শ হয়, বেয়া কামৰ বিৰোধ হ'ব লাগে আদৰ্শ হয়। আদৰ্শ মানে সমাধান নহয়। তথাপিও আমাৰ আন্দোলনৰ ফলশ্ৰুতিত এইখন দেশত ফুড ছিকিউৰিটি বিল বনিলে, যিটো ঘৰে ঘৰে চাউল পাই আছে। আমাৰ আন্দোলনৰ ফলশ্ৰুতিত জব কাৰ্ডৰ আইন বনালে। আমাৰ আন্দোলনৰ ফলশ্ৰুতিত গেছ ছাবচিডিৰ বিল বনিলে। আমাৰ আন্দোলনৰ ফলশ্ৰুতিত এতিয়া যিটো কিষাণ সন্মান নিধি দিবলৈ আৰম্ভ কৰিলে। আমাৰ আন্দোলনৰ ফলশ্ৰুতিত এতিয়া মাহে মাহে টকা দি অৰুণোদয় আঁচনি দিবলৈ বাধ্য হ'ল। গতিকে পোনপটীয়াকৈ নহ'লেও আওপকীয়াকৈ এওঁলোকে যিটো কাৰ্যব্যৱস্থা লৈছে, কিন্তু তাৰ আমি সন্তুষ্ট নহয়। তথাপিও যে বিৰোধাত্মক ভাৱ, সঁচা কামৰ মিছা কামৰ বিৰোধাত্মক ভাৱ আৰু সঁচা কামক প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিটো লক্ষ্য আৰু উদ্দেশ্য, এই লক্ষ্য উদ্দেশ্যই জনসাধাৰণক বা এইখন দেশক আগুৱাই লৈ যায়। তেওঁলোকে এটা কথা কৈছে, কাৰণ আমি মেমৰেণ্ডাম ছাবমিট কৰিছোঁ মুখ্যমন্ত্ৰীলৈ আৰু বিটিচিৰ চিফলৈ। এও হৈছে এটা জিলাৰ যিটো DC হয়। গতিকে DC এটা কথা দিছে যে এওঁলোকৰ ফৰ্মেলিটিজ যিটো আছে, ফৰ্মেলিটিজ হিচাপে প্ৰেৰণ কৰি দিয়া হ'ব। প্ৰেৰণ কৰি দিয়াৰ পিছত DCয়ে কি কাৰ্যব্যৱস্থা ল'ব আমাৰ মেমৰেণ্ডামৰ ওপৰত, বা CMয়ে কি কাৰ্যব্যৱস্থা ল'ব, বা আপোনাৰ চিফে কি কাৰ্যব্যৱস্থা ল'ব, ইয়াৰ ওপৰত আমাৰ নজৰ থাকিব। বাস্তৱ, কাৰণ দাবী উত্থাপন কৰিছে কোনে? এনেকুৱা ৰ'দ বৰষুণ কাটি কৰি এই নিপীড়িত মানুহবিলাকে যিটো দাবী উত্থাপন কৰিছে, তো ক'ৰবাত যদি আইন এখন বনিছে, সেই মানুহবিলাকৰ কষ্টৰ আৰু চেষ্টাৰ বলতে বনিছে, এনেইতো বনা নাই। গতিকে এই মানুহবিলাকে ৰ'দ বৰষুণ কাটি কৰি, আজি চাওক আজি কিমান ডিগ্ৰী, 30 ডিগ্ৰী চেলচিয়াছত ইমান কিলোমিটাৰ বাট দূৰ গৈ যে মানুহবিলাকে কষ্ট কৰিছে, ৰেলী কৰিছে, তাৰ ফলটো একদিন আহিব, হয়তো আওপকীয়াকৈ আহিব, পোনপটীয়াকৈ নাহিলেও এই আওপকীয়াৰ ফলে আজি ভোগ কৰি আছে।